বাকি যি কি নহওক মানে ইফালৰ জাগাখিনি একদম মানে মই মজা পাইছোঁ মানে ইফালে মানে মজা একদম ঠাণ্ডা বতৰ কৰি আছে তো গৈছে আমাৰ ইফালে মানে ৰ'দ দিছে এতিয়া আৰু গৈছে ইফালে মানে গোটেই মানে একদম খেতি চেতি মজাকৈ কৰি আছে আৰু গাছ চাছ মানে মজা কৰিছে মানে গছৰ মানে এইফালেও আছে ইফালে আৰু সেইফালেও মানে গছ মানে ৰাস্তাৰ চাইডে চাইডে মজা মজা একদম গছ লৈ মজা কৰি আছে একদম মজা জাগা তো স্বাগতমটো jumanzgvlog আৰু সকলোকে মই আজিলৈ এটা অন্তিম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু দোস্ত মানে কাৰেক্ট 3 দিনমান 4 দিনমান হ'ল মানে আপোনালোক ভিডিঅ'টো পঠাব পৰা নাই তো মানে অলপ সেই হৈ গ'ল মোৰ প্ৰব্লেম হৈ গ'ল আৰু দোস্ত বাকী যি কি নহওক আজি আপোনালোক দেখাবলৈ গৈছোঁ এটা বম ফুটৰ ঠাই বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগত মানে আমি 3জন মান আহিছিলোঁ ভিডিঅ'টো বনাব বলক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আজি আহিছিলোঁ আমি 3জন এয়া ভাজা আৰু এয়া অসীম আৰু গাইছ মই তো গাইছ বলক আমি এতিয়া জাগাখিনিত সেই জাগাখিনিত গৈছোঁ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে সকলোৱে চাই থাকিব বলক আমি ভিডিঅ'টো যাম মানে বঢ়িয়াকৈ জাগাখিনি আহি পালোহি তো গাইছ মোৰ পিছফালে আছে একদম মানে গোটেই মানে একদম ভয়ানক জেগা তো গাইছ দুখনকৈ মানে শ্মশান আছে এইখন হ'ল এই তাত আৰু তাত মানে যাইছোঁ আৰু দোস্ত এইখন মানে এনেই মানে ভয়ানক জেগা তো গাইছ ইয়াত মানে একদম মানুহ চানুহ খুব নাই আমি 3জন আহিলোঁ ইয়াত তো মানে মানুহ চাওক এক ঘৰিয়াও নাই মানুহ ইয়াত গোটেই মানে পথাৰ হৈছে আৰু দোস্ত মানে এনে এটা ৰাতি গাইছ আহিব মানে পাৰিলে অলপ ভিডিঅ'টো দি চাবৰ চেষ্টা কৰিম আৰু দোস্ত এতিয়া বলক আমি সেইটো চাইডে যাই আছোঁ এই পালোহি আমি সেইখনে জাগা তো গাইছ মানে এখন আছে সেইটো চাইড আৰু এখন আছে এইটো চাইড তো গাইছ মানে একদম গোটেই মানে ভয়ানক জেগা সেইটো চাইডেতো মানুহ নাই গাইছ এইটো চাইডেও মানুহ নাই ইফালে চাওক গোটেই মানে একদম এক ঘূৰিয়া মানুহ নাই তো গাইছ মানে ইয়াত ৰাতি আহিলে আপোনালোকে এনে মানে এটা হেৰি পাব তো গাইছ সেইখিনি জেগা যদি মোক কোনোবাই চিনি পাইছে মোক কমেণ্ট কৰিবচোন আৰু দোস্ত চাওক একদম আমি মানে একদম ঘৰতে আছোঁ এইখিনি ৰাস্তা আৰু এইখন শ্মশানখন মানে একদম পূৰা ভয়ানক জেগা আৰু দোস্ত এই মানে এজনে দোকানত গৈছে ৰ কিবা এটা আনিবলৈ মানে খাব লাগিব মানে সিহঁতে মানে 2জনমান গ'ল আৰে ভাই ৰখো না আৰে ভাই মোক আকলা এৰি থৈ গৈছে গাইছ সিহঁতে মানে আকলা এৰি থৈ গৈছে ঐ ভাই ৰ সঁচাকৈ কিবা এটা মানে তাতে চাউণ্ড শুনিছিলোঁ একদম সেইটো কাৰণে গাইছ এইখিনি আহি পালোঁ তো ইহঁতে মানে দোকানত গৈছিলে কিবা এটা আনিবলৈ তো গাইছ একদম মানে ভাগাৰ লাগি গৈছে এইখিনি আহোঁতে দাউৰি একদম মানে কিবা এটা আছে গাইছ ইয়াত আৰু গাইছ ৰাতি আহিলেতো একদম আপোনালোকে চক নহয় চক মানে খাবই একদম মানে একদম আম গছডাল একদম মানে বেয়া কৰিছে চাওক একদম মানে ভূতৰ নিচিনা মানে এইখিনি গোটেই মানে একদম ভূতৰ জেগাৰ নিচিনা হৈছে আমি মানে 3জন আহিছোঁ তো গাইছ মানে কিবা নহয় কিবা এটা আছে ইয়াত মই মানে চাউণ্ডটো পাইছিলোঁ ভাই ক'ত গৈছিলি দোকানত তো গাইছ সিহঁতে মানে মাজা কিবা আনিব গৈছে আৰু মানে আমি 3জন আহিলোঁ একদম মানে গোটেই একদম মানে গছ চছ থকা যায় না গোটেই মানে একদম ভয়ানক জেগা এইখিনিত আপোনালোকে যদি মানে কোনে আহি পাইছে মোক কমেণ্ট কৰি জনাব আৰু ইয়াতে মানে ওচৰত এটা কোম্পানী আছে তো গাইছ আপোনালোক দেখুৱাইছোঁ মানে ইফালেতো ভয়ানক জেগা আছে আৰু দোস্ত ইফালে মানে একদম শাল গাছ বহুত আছে এইটো চাইডে মানে গোটেই মানে এইগিলা শাল গাছ মানে বহুত আছে একদম এইগিলা শাল গাছ একদম মানে ভিতৰে তো গাইছ ইয়াত মানে গণেশ হাতী চাতি মানে গোটেইখিনি আহি থাকে ভয়ানক জেগা মানে গোটেইখিনি একদম এইখিনি গোটেই মানে ভয়ানক জেগা গোটেই মানে হ'লেও আহোঁতে মানে হেৰি এই মাজা এটা আনি যে মানে ঠাণ্ডা সেইটো মানে 3টাই খালোঁ আৰু খাই লৈ মানে এতিয়া আমি এইখিনি জেগাখিনি আপোনালোক দেখুৱালোঁ মানে বহুত ভয়ানক জেগা সঁচাকৈ আৰু দোস্ত সেইখিনি মানে আমি কমেডি কৰিছিলোঁ আপোনালোকৰ ইমান এটা ভয় নাখাব একদম মানে জাগা মানে একদম আচলকৈ কৈছোঁ আপোনালোকক মানে বহুত ভয়ানক জেগা মানে ৰাতি হ'লে এইখিনি যাক গাইছ মানে একদম গোটেই মানে ভয়ানক আৰু দোস্ত মানে কিবা মানে চাউণ্ড ইয়াত ওলাই থাকে যিহেতুকে 2খন শ্মশান আছে ইয়াত মানে মানুহ চানুহ পুৰা হয়তো আৰু মানে বহুত কিবা কিবি হয় ইয়াত ৰাতি হ'লে সেইটো কাৰণে আপোনালোক ৰাতি দেখুৱাবলৈ মানে কিতাম্বা আপোনালোক চেষ্টা কৰিম ৰাতি দেখুৱাবলৈ তো গাইছ জাগা একদম মানে ভয়ানক জেগা ইয়াত গোটেই মানে একদম গছ আৰু জংঘলো মানে ইয়াত বহুতখিনি আছে জংঘল গোটেই মানে তাৰ পৰা আহিলোঁ আহি কিনে চাইকেলখন মানে গোটেইখিনি একদম ধুই দিছোঁ মজাকৈ ইয়াত গাইছ জেগাখিনি একদম মানে সেইখিনি সঁচাকৈ ভয়ানক জেগা আছিল আৰু এইটো মানে কোম্পানীটো আমি এইটো চাইডে আহিলোঁ মানে শ্মশান 2খন সেইটো চাইডে আছে এইটো মানে গাইছ কিবা এটা কোম্পানী মানে ধৰ মানে ইয়াত মানে ধৰ মানুহ চানুহ মৰিলে কিবা কিবি অপাৰেশ্যন চেকআপ হয় ইয়াত মানে সেইটো কাৰণে অসম চৰকাৰে এইটো বনাই দিছে একদম মজা আহিলোঁ এই 2জন মানে কুকুৰ 2জন মানে গাইছ কি আমাক ধৰিছে মানে অসীম মোক আৰু ৰাজাক গাইছ এই মানে একেলগে গাইছ দিছিলে এই 2জন কুকুৰে আৰু মানে দোকানত গৈছে কিবা এটা ঠাণ্ডা আনিবলৈ আৰু এইটোৱে মানে কোম্পানীটো এইখিনি মানে গোটেই এৰিয়া তো গাইছ মানে এৰিয়াটো একদম গোটেই মানে ডাঙৰ এৰিয়া আৰু ইয়াত মানে দোকান চোকান মজা কৰিছে মজা
মানে এতিয়া আমি বহিছোঁ আৰু এটা মানে বঢ়িয়া জেগাত গৈছোঁ আপোনালোক দেখুৱাবলৈ আৰু এতিয়া আমি বলক আমি সেইটো চাইডে যাওঁ তো গাইছ মানে এইটো চাইডে একদম মজাকৈ মানে গছ গছনি বহুত আছে আৰু দলং চলং আছে এতিয়া মানে বলক তো মানে আমি এইখিনি ইয়াতে পালোহি তো গাইছ মানে জেগাখিনি আমি ইমান এটা ধৰিব পৰা নাই অ' ভাই লেফ্ট চাইডে যাবি লেফ্ট চাইডে মানে গাইছ জেগাটো যদি কোনোবাই চিনি পাইছে মানে কি জেগা এইখিনি মই ইমান এটা কোনো যদি ইয়াৰে মানুহে চাই যে মোক কমেণ্ট কৰি জনাব মানে এইফালে পাহাৰটো মানে গছ চছ আছে সেইফালৰ পৰা আহিলোঁ তো গাইছ ইয়াত মানে গোটেই শাল গাছ চাল গাছ মজাই কৰি সিহঁতে কোক লৈ আছে মানে দে আৰু এহঁতৰ লগততো যাবই লাগিব না সেইটোৱে মানে এইখিনি জেগা চিনি পায় মইতো গাইছ ইমান এটা চিনি নাপায় এইটো যাই বলক সিহঁতে মানে য'ত যাইছে তাত বলক আৰু মানে আমি আহি এইখন মানে বঢ়িয়া মানে মজাকৈ একদম দলং পালোহি একদম মানে গোটেই মানে জেগা একদম মজা জেগা এইফালে আৰু মানে এইফালে খেতি চেতি মজাকৈ হৈছে একদম মানে গোটেইখিনি একদম মজাই জেগা আৰু তো মানে ইতান বলক আমি সেইটো চাইডে যাওঁ এলাক বঢ়িয়াকৈ ফুৰি আহোঁ বাকী যি কি নহওক মানে ইফালৰ জেগাখিনি একদম মানে মই মজা পাইছোঁ মানে ইফালে মানে মজা একদম ঠাণ্ডা বতৰ কৰি আছে তো গাইছ আমাৰ ইফালে মানে ৰ'দ দিছে এতিয়া আৰু গাইছ ইফালে মানে গোটেই মানে একদম খেতি চেতি মজাকৈ কৰি আছে আৰু গাছ চাছ মানে মজা কৰিছে মানে গছৰ মানে এইফালেও আছে ইফালে আৰু সেইফালেও মানে গছ মানে ৰাস্তাৰ চাইডে চাইডে মজা মজা একদম গছ লৈ মজা কৰি আছে একদম মজা জেগা মানে ইফালে মই এনেই মানে গছ চছ দেখিছোঁ না একদম পাগল হৈ গৈছোঁ মানে এনেই ঠাণ্ডা জেগা আৰু গাইছ ইফালে মানে বাঁহ চাহ মজা কৰিছে আৰু মানে এইখিনি একদম গোটেইখিনি একদম মজাকৈ মানে সেনেই মানে বাঁহ গোটেই মানে বাহা কৰি দিছে আৰু দোস্ত মানে আজি ভিডিঅ'টো বেছি লাম্বা নকৰোঁ আজিলৈ এইখিনি আশা কৰোঁ সকলোকে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই আৰু দোস্ত মানে আজি ভিডিঅ'টো অলপ মানে ছুটি কৰিয়ে বনালোঁ পাৰিলে এটা নেক্সট ভিডিঅ' মানে ইছমাহানলৈ যোৱা মানে এটা ৰাতি ভিডিঅ'টো বনাই দিম আৰু সেইটো ভিডিঅ' যেন সকলোৱে চাই আজি ভিডিঅ'টো এইখিনিলৈকে বাই বাই